হেল্ল' নমস্কাৰ, আজি স্বাগতম জনাইছোঁ মই আহিবলগীয়া এটা নতুন ভিডিঅ'লৈ। ইয়াত আকাশ আছে, বৰ্তমান এফালে আছে, নামটো কি আছিলে? চন্দ্ৰ আছিলে। এইফালে মই গৈ আছোঁ বৰ্তমান খোৱাঙত গৈ পিনে আমি ল'ম টিং ল'ব আছে, জৰুৰী কাম অলপো আছে, গৈ থ'ম বলক। আৰু এই তাৰ পইচাও পঠাব আছে ন, পইচা পঠাব আছে একাউণ্টত। বলক কামখিনি ক্লিয়াৰ কৰি পিনে আপোনালোকক চবকে লগ পাই আছোঁ। আৰু আহোঁতে খোজকাঢ়ি আহিম। বৰ্তমান চাইকেল লৈ আহিছোঁ। আৰু চাইকেল অনাৰ কাৰণ এটাই হ'ল, কাৰণটো মানে আমাৰ গাড়ীত আনিলে আমাৰ ভাড়া যাব 100-200 টকামান যাবগৈ। খোৱাঙৰ পৰা টিংটো আনিম ন, খোৱাঙৰ পৰা 200-300 টকা যোৱাতকৈ আমি সেইটো খাই দিম। খালে অলপ পেট ভৰি যাব, ভাড়াটো বচাই দিম। লাগিলে চাইকেল খোজকাঢ়ি আহিম, খোজকঢ়াটো নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। বলক গৈ থাকোঁ ব্লক। এতিয়া বৰ্তমান পাই গৈছোঁ আমি চমৰাগাঁও ফিল্ড। আমাৰ গাঁৱৰ ল'ৰা ছোৱালী যিমান আহে ইয়াতে প্ৰেক্টিছ কৰিব আহে। এতিয়া ইণ্টাৰভিউৰ কাৰণে ইয়াতে দৌৰিব আহে চব ল'ৰা। আৰু বেছি দিন নাই, আমাৰ গাঁৱতো এখন হৈ আছে ফিল্ড এনেকুৱা এক চেম। বৰ্তমান আহি আমি বৰ্তমান খোৱাং পাই গ'লোঁ। খোৱাঙত এতিয়া অলপ বজাৰ কৰিব আছে, কি কৰোঁ চাই থাকক। টিঙে ল'ব আছে, টিঙৰ দোকান আগত আছে, গৈ থাকোঁ অলপ। অলপ আগতে আছে দোকানখন, এইডোখৰতে ৰখি দিবি। আহি পাই গ'লোঁ আমি বৰ্তমান টিঙৰ দোকানত গৈ টিংটো লৈ লওঁ। চাই থাকক, চাহটো খাই লওঁ বৰ্তমান। চাহ চিঙৰা আমি চাহ তাহ খাই খোৱাৰ পৰা ওলাই আহিলোঁ। টিং চিং বান্ধি আনিলোঁ, টিং চিং বান্ধি এতিয়া ঘৰ গৈ আছোঁ। ঘৰ গৈ পিনে আমি এতিয়া বাৰী যাম। বাৰীত ৰঙালাও দেখাম আপোনালোকক, ৰঙালাও কেনেকুৱা লাগি আছে, কি হৈ আছে। বাৰী যাম, টিংটো লৈ গৈ আছে ই। আজি বহুত দিনৰ মূৰত খোজকাঢ়ি আহিছোঁ। খোজকাঢ়ি আহি বহুত ভাগৰে লাগি গৈছে। 1-1.5 বছৰ পিছত আজি খোজকাঢ়ি আহিছোঁ খোৱাঙলৈ আহিতো এতিয়াতো বহুত ভাগৰে লাগি গৈছে। সেইফালে আছে চন্দ্ৰই চাইকেল ঠেলি গৈ আছে, ময়ো গৈ আছোঁ খোজকাঢ়ি তাৰ পিছে পিছে। বলক চাই থাকিব ভিডিঅ'টো কেনেকুৱা পায়। ভইচটো ইমান ভাল নাহিব, ভইচৰ কাৰণে মই এটা মাইক্ৰফোন অৰ্ডাৰ কৰি দিছোঁ, আহি যাব আৰু 2-3 দিনৰ ভিতৰত আহি যাব। তাৰ পাছৰ পৰা ভইচটো অলপ ভাল পাব। চাওক, পায় যদি মই মটৰ ব্লগো কৰিম কেতিয়াবা। বস্তুবিলাক চব অৰ্ডাৰ কৰি আছোঁ, মটৰ ব্লগ কৰিম, চব কৰি থাকিম। আপোনালোকে আশীৰ্বাদ কৰি যাব, আগুৱাই যাবলৈ সদায় আগুৱাই গৈ থাকিম। আপোনালোকলৈ ভাল ব্লগ আনি থাকিম লাহে ধীৰে, চাই থাকিব। খোৱাঙৰ পৰা ঘৰলৈকে আছে 3.5 কিলোমিটাৰমান হ'ব। আমি খোজকাঢ়ি আহি পাই গ'লোঁ, বহুত ডোখৰে পাই গ'লোঁ। 1-1.5 কিলোমিটাৰ আহি গ'লোঁ এতিয়া বৰ্তমান। আহি গৈ আছোঁ খোজকাঢ়ি গৈ একদম আমনি লাগি গৈছে। আমনি মানে ভাগৰ লাগিছে, বহুত দিন খোজকঢ়া এক্সপিৰিয়েঞ্চ নাই ন। আজি খোজকাঢ়ি আছোঁ, বহুত দিনৰ মূৰত খোজকাঢ়িছোঁ মানে। বলক গৈ থাকোঁ খোজকাঢ়ি গৈ ঘৰ পাই যাম। ঘৰ পাই পিনে আকৌ দেখাই আছোঁ, ঘৰ পাই আকৌ বাৰী যাম। কৈ থৈছোঁ আপোনালোকক, বাৰী গৈ পিনে ৰঙালাও দেখাম। ৰঙালাও বাৰী কি হৈ আছে চাম। এতিয়া আমিতো 1.5 কিলোমিটাৰমান আহি গ'লোঁ খোজকাঢ়ি, আৰু 2 কিলোমিটাৰমান যাব লাগিব। বলক গৈ থাকোঁ। এই আকৌ বহুত দূৰ ঠেলাই লৈ আহিছোঁ মই। ঠেলাই আহিতো ভাগৰে লাগিছে চাগে। অলপ আগৰ পৰা মই লৈ ল'ম। বলক এই বৰ্তমান গাঁও মূৰ পাই গ'লোঁ। গাঁও মূৰতে দেখিছা গাহৰি পোৱালি, মৰম লাগিছে কিন্তু গাহৰি পোৱালিকেইটা। हम लोग अभी गांव पहुंचने वाला है। गांव पहुंच जाएगा अभी जाके। ये हम लोग का गांव का ये फिशरी है। फिशरी 1 साल 2 साल का बाद डाक होता है कि नहीं? हाँ, ये हम लोग का दूस है। ये क्या कर रहा है तुम लोग? हम लोग थोड़ा बेच रही हूँ। हाँ, আহি ফাইনেলি এতিয়া আমি গাঁও সোমাই যাম। এতিয়া আৰু 10-15 মিনিট লাগিব, ঘৰ পাই যাম। ঘৰ পাই পিনে আমি বাৰী যাম। বাৰীত গৈ লাও দেখাম আপোনালোকক। লাও লাগে যদি ক'ব, মোক কমেণ্ট কৰি জনাব। লাও খুৱাম আপোনালোকক চবকে। তো ব্লগটো নতুনকৈ পাই আছে, ব্লগটো পাই থকাৰ কাৰণে খোজকাঢ়ি ভাল লাগিছে। আগত কমফৰ্টেবল পাইছোঁ। আৰু আমাৰ এতিয়া বৰ্তমান এখন গাঁৱত ফিল্ড আহি আছে। গাঁৱত ফিল্ডখন বহিব, সেইখিনিত এডোখৰত বহিব ফিল্ডখন। পাছত দেখাম ফিল্ডখন হয় যদি আপোনালোকক ভালকৈ দেখাম আৰু দিয়ক। ফাইনেলি আহি এতিয়া বৰ্তমান আমি বাৰী পাই গ'লোহি। বাৰী বলক চাই থাকক, বাৰীত কিমান লাও লাগি আছে, কি হয়। বলক চাই থাকক। বাৰী পাই গ'লোহি।
আপোনালোকে চাওক ভিউটো কিমান আল্টিমেট লাগিছে। ইছৰাম বাৰীখনৰ কথাটো নকওঁৱে, বাৰীৰ ৰঙালাও দেখি পাগল হৈ গৈছোঁ। আৰু ৰঙালাও চাই থাকক আপোনালোকে, ইমান ৰঙালাও লাগিছে কি ক'ম আৰু, কথা ক'বলৈ কথা নাইকিয়া। ৰঙালাও চাওক আপোনালোকে কিমান লাগিছে। আৰু ৰঙালাও পাতবিলাকতো অলপ মৰি গৈছে ন, মৰি যোৱাৰ কাৰণে বেছি ভাল লাগিছে। ৰঙালাওবিলাক চব ওলাই গৈছে ওপৰত। ৰঙালাওবিলাক চাওক না কিমান মজা হৈছে। চাওক ৰঙালাওবিলাক বহুত লাগি আছে কিন্তু বাৰীত ৰঙালাও। আপোনালোকৰ এনেকুৱা লাগিব ৰঙালাওবিলাক দেখি কোনটো খাম কোনটো নাখাম তেনেকুৱা লাগিব। ৰঙালাওবিলাক দেখি মানে আপুনি কনফিউজ হৈ যাব, এইটো খালে ভাল লাগিব নে সিটো খালে ভাল লাগিব। খাইতো চব ভালেই পাব, কিন্তু ৰঙালাওবিলাকৰ কথা নকওঁ আৰু, একদম বহুত মজা লাগিব চাগে খাই। লাওবিলাক কালাৰটো দেখিয়ে বহুতেই ভাল লাগিছে। এটা লৈ লওক, ৰঙালাও এটা ভাল ৰঙালাও এটা বিচাৰি আছোঁ। ৰঙালাও এটা কি বাছি ল'ব নোৱাৰো নেকি? ৰঙালাও এটা ছিঙি দিলে আকৌ সেইটোক কেলে নিছিঙিলো নিচিনা লাগিব। ময়ো ইয়াৰ পৰা এটা ৰঙালাও ল'লোঁ। ৰঙালাওটো খাই ভালেই লাগিব চাগে। ৰঙালাওটো দেখিব বহুত মজা আছে, আল্টিমেট আলতীয়া হ'ব ৰঙালাও খাই, ভাল লাগিব এইটো। আৰু কেতিয়াবা এদিন এনেকৈ বাৰীত অহা মজাটোৱে বেলেগ। আহি ভাল লাগে, কেতিয়াবা এদিন থাকিও ভাল লাগে। এনেই ৰ'দ দি আছে, গছজোপা ছাঁটো দেখি আৰু বহিও ভাল লাগে। আৰু এনেকুৱা কেম্প এটাত থকা মজাটো একদম নেক্সট লেভেল, ক'বলৈ কথা নাই আৰু। ভিডিঅ'টো আজি আৰু বেছি নকৰোঁ, ইমানতে সমাপ্ত কৰিম। এই লগৰটো আহি আছে, তাৰ ৰঙালাওটো চাই লওক কিমান ডাঙৰ আছে। মইতো সৰু এটাই লৈছোঁ, মালিকে চাওক একদম বহুত ডাঙৰ এটা লৈ আহিছে ৰঙালাও।